মাজনী অকলে অকলে ইয়াত কি কৰি আছা? নাই মা, এনেই। মোৰ কথাটো কি কৰিলা? কি কথা মা? কিয় চিনেমাৰ কথাটো? নাই মা, এক্টিং কৰাৰ মোৰ সমূলি ইচ্ছা নাই। তোমাৰ নিচিনা অভিনেত্ৰী হোৱাৰ চখো নাই। সাংবাদিকতাহে মোৰ চখ। নট বেড। কিন্তু সাংবাদিক হ'বলৈ তুমি সাহসী, ধৈৰ্যশীল, বাকপটু প্ৰায় সকলো বিষয়তে সম্যক জ্ঞান থকা হ'ব লাগিব। এই অভিষেক বোলাজননো কোন? এজন ডেকা ল'ৰা। পৰিচয়টো সিমানেই নে? নহয়, এজন সফল বিজনেছমেন। অভিজিত, অভিষেক এই নামবোৰ প্ৰায় একেই। তোমাৰ খেলি মেলি নালাগে? কিয় লাগিব? দুইটা নামৰ মাজত বহুত পাৰ্থক্য আছে। তুমি আমাৰ দেৱুৰ মন ইমান সহজে বুজি নাপাবা। তাইৰ মন বুজি পোৱাটো বহুত কঠিন। সৰুৰে পৰা ময়ে তাইক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, কিন্তু আজি পৰ্যন্ত মই তাইৰ মন বুজি নাপালোঁ। প্ৰকৃততে তাই কি ভাল পায়, কি বেয়া পায়। তাই বৰ খেয়ালি মনৰ ছোৱালী জানা অভিজিত। তুমি ভুল ধাৰণা কৰিছা। তেওঁ এজন অখ্যাত খেলুৱৈ নহয়, তেওঁ এজন নাম থকা খেলুৱৈ। অভিজিতে বা মোলৈ কিয় ফোন কৰা নাই? কেতিয়াবা পায়হি? সৰি দেবু, আই এম এক্সট্ৰিমলি সৰি। মই ভুল নুবুজো বাৰু, কিন্তু তুমি নাহিলে ময়ো প্ৰগ্ৰাম কেঞ্চেল কৰিম। নাই নাই, প্ৰগ্ৰামটো কেঞ্চেল নকৰিবা। দেবু, কাৰ ফোন? অভিৰ। কেতিয়া পাবহি? নাই, তেওঁ আহিব নোৱাৰে। মোৰো যাবৰ মন নাই। আজি তুমি নাহিবা বুলিয়ে ভাবিছিলোঁ। আচলতে মই মোৰ মনটোক ঠিক কৰিবই পৰা নাছিলোঁ। তদুপৰি বনভোজ আদি মোৰ ভাল নালাগে। কিয়? প্ৰাকৃতিক পৰিৱেশ তোমাৰ ভাল নালাগে? হেই, তুই অকলে অকলে বহি আছ যে, ময়ো বহিব পাৰোঁ নে? হয় নন? কি কথানো পাতি আছা, ময়ো জানিব পাৰোঁ নে? তেনে কোনো গোপন কথা নাই। মই বৰ্তমান অভিষেকৰ খেলৰ সংগী। এতিয়া তাৰ পৰা উন্নতি কৰাই তেওঁ মোক জীৱন সংগী কৰি ল'ব বিচাৰিছে। কথাবোৰ ইমান সহজভাৱে কিয় কৈছা দেৱশ্ৰী? তই ইমান অধৈৰ্য নহবিচোন। আহিব লগা হলে মই তোক কম। তই নিশ্চিন্ত থাক, তোমালোকেও নিশ্চিন্ত থাকা। মই প্ৰদীপ্তক কোৱা কথাখিনি তোমালোকেতো শুনিলাই। এতিয়া তোমালোক ঘৰলৈ যোৱা, তাই আহি পাবও পাৰে। বাকী মইতো আছোৱেই, যি কৰিবলগীয়া আছে মই কৰিম। মই আপোনাৰ ভৰিত ধৰিছোঁ, যিমান পাৰে চেষ্টা কৰক, কষ্ট কৰক, যেনেকৈ নহওক কিয় তাইক বিচাৰি আনক। শুই দেউ। অভিজিত, এয়া কি হ'ল অভিজিত? ধৈৰ্য ধৰক, কোনো চিন্তা নকৰিব। দেৱশ্ৰী শীঘ্ৰে আহি পাবহি। ইমান দেৰিলৈকে তাই ক'ত থাকিব পাৰে বাৰু? তাই লগৰ সকলো বন্ধু বান্ধৱীলৈকে ফোন কৰি খবৰ লোৱা হৈছে, কোনেও একো নাজানে। তাইৰ স্বভাৱটোতো আপুনি জানেই, মনলৈ কিছু বেয়া ভাৱ আহে। বেয়া চিন্তাবোৰ দূৰ কৰক। ক'ৰবাত কিবা মেছেজ থৈ গৈছে নেকি? ফোন, ডায়েৰী? ঐ
মোক জপা জপা মোক। তোমাৰ নামটো কি আছিল? ৰবি দেখাছে। সদায় পেট চাব নালাগে নহয়। দেউতাৰ চিঠি পঢ়ি হাঁহিছো। ঠাইখনৰ কথা ভাবি মই এনেই ভয় খাই আছিলো। তাৰ মানুহবোৰ হেনো বৰ ভাল। দেউতাক আহিবলৈ চিঠি এখন লিখাচোন। কোৱাচোন কিয় আহিছা? আমি আপোনাৰ ইয়াত কেইদিনমান থাকিব বিচাৰিছো। কিমানো খাতিৰ কৰি আছো, নোৱাৰিলে কি কৰিবা কোৱা? পুলিচ আকৌ কেতিয়া আহিব? আকৌ অহাৰ কথা একো কোৱা নাই ছাৰ, সঁচাই কওক